এতিয়া দেখা পাইছে আপোনালোকে কেৰাহীখনত মই এতিয়া কি বনাম মই নাজানো কেৰাহী দিছো মাছ মাংসই বনাম কিন্তু গাইছ মাছ মাংস নহয় দেখা পাইছে সেইটো আমুল তাজা এতিয়া আমুল তাজা দি যোনে যোনে কাম কৰি আছে তেওঁলোকৰ কাৰণে একাপ চাহ বনাম তাকো কেৰাহীত ৰেচিপি মানেতো বেলেগ হয় এইটো ৰেচিপি মানে ৱৰ্ল্ডত এক নম্বৰ ৱৰ্ল্ড অফ ফুল চাহ কেনেকে বনাই এইটো এনেকে তাৰপা অকমান পানী আৰু দে পানী ঠিক আছে থৈ দিওঁ মোক উঠি ল'ব দে হ'ব গৰম হ'ব নিদোতে এতিয়া বাহনিত চাহ বনোৱা হৈছে পুৰা এতিয়া চাহপাত দি দিছো মজাকে আইও আৰু এচাত দি দিওঁ চাহপাত দিয়া হৈ গ'ল চেনি এইটো এনেকে দিব লাগিব ওম মংগলম ভগৱান বিষ্ণু মংগলম পৰদিষ্ট বাজব তলতে পৰিছে চৰি হ'ব চেনি বেছিয়ে দিওঁ কাৰণ মই চেনি এতিয়া আমি চাহখিনি উতলিব দিওঁ পৰিৱেশ এখন জংঘলৰ মাজত পুৰা গাখীৰ চাহ পৰিৱেশবোৰ আৰু দেই বৰ মজা লাগে চাহ ৰেডি হৈ গ'ল এতিয়ালৈ বাকী দে দিয়া সখী ইয়াতে দিয়া পুৰা এতিয়া ৰেডি হৈ গ'ল চাহ পুৰা দাদাহঁতক দি দিওঁ লওক মোৰ পুৰা ৰেচিপি এইটো দা ৰেচিপি অফ দা চেলুন মোৰ ৰেচিপিটোৰ নাম দেই পটককে খাওক এৰা মাল লোৱা মোক চাহ নালাগে না মোৰ ইটো চাহে লাগিছিলে ইটো লাগে ইটো দেখোন খাই আছা অলপ খালেও লাগিয়ে থাকে নহয় চাহটো ভাল নাপাওঁ ইমান খোৱা মালদাক মানে মালেই লাগে খুটাৰ পুৰা